নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আজি মই যাব লৈছোঁ ধূপধাৰা। আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পাইছেই মই কিয় যাব লৈছোঁ। গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত ধূপধাৰা, তাতে যি 30 সংখ্যক শিশু যুৱক আই মাতৃ সমাৰোহ হৈ আছে, তাতে মই যাব লৈছোঁ। তেনেহ'লে আপোনালোকে গোটেই ভিডিঅ'টো চাই যাব, মোৰ লগত বহুত ভাল পাব। তেনেহ'লে ব'লক আমি যাওঁ। ফ্ৰেণ্ডছ, আৰু মাহঁতো যাব, মোৰ মা, খুৰীমা, ভাইটি, ভণ্টি চবেই যাব। মা ওলাইছে, ভণ্টি ওলাইছে। তেনেহ'লে আমি তাত যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, বহুত ভাল পাব চাই, আৰু বহুত শিকিবও পাৰিব। ফ্ৰেণ্ডছ, ফাৰ্ষ্ট ৰাঘৱ আৰু মই যাই আছোঁ মোৰ পেহীহঁতৰ ঘৰলৈকে, তাৰ পৰা যাম আমি। ফ্ৰেণ্ডছ, আমি বহি ল'লোঁ গাড়ীত। ৰাঘৱ। ফ্ৰেণ্ডছ, আমি যাবলৈ ৰেডি। যাত্ৰা ইয়াৰ পৰা আৰম্ভ হ'ব। চব বহি গৈছে, মাহঁত বহি আছে চাওক। আৰু এখন গাড়ী গ'ল আমাৰ লগতে। আমি আহি পালোঁ, এবাৰ চাই থাকক। ফ্ৰেণ্ডছ, আমি যাই আছোঁ, বলক। ফ্ৰেণ্ড, ইয়াতে বিনামূলীয়া পানী দিছে, চাব। ফ্ৰেণ্ড, জানে ইয়াতে বহুত মানুহ হয়। সেইদিনাখন ডিম্পু বড়ো আহি গ'ল ইয়াতে। আপোনালোকে চাইছে, আজি মোৰ ভিডিঅ'ত চাওক কেনেকুৱা হয়। আমি যাই আছোঁ, মা আৰু খুৰীমা পিছত আছে। বহুতে মানুহ হ'ব, চাই যাব ভিডিঅ'টো। কেনেকুৱা লাগিল আহি? ফ্ৰেণ্ডছ, ইয়াতে এটা বাঁহৰ দলং আছে, আমি তাত উঠিম। এইখন দলং ৰাঘৱ গ'ল, চাওক আগে মই যাওঁ। মাহঁত একদম ওপৰলৈ। একদম ওপৰলৈ আহি গ'লোঁ, ভাল লাগিছে, পুৰা ভাল লাগিছে। ফুচকা খাব হাজাৰ হাজাৰ মানুহ আহিছে চাওক। ফ্ৰেণ্ডছ, ৰাতিলৈকে মানুহটো ইয়াতে আমি খোজ কাঢ়িবই নোৱাৰোঁ, ইমান মানুহ হৈ যায়। দিনততো সেইকাৰণে বেছি মানুহ নাই, বহুত
আৰু ইয়া ফ্ৰেণ্ডছ মই উঠিম চাংঘৰত চাওকচোন কি ধুনীয়াকৈ চাংঘৰ বনাইছে সেয়া মই উঠিলোঁ চাংঘৰত ৰাঘৱে কেমেৰাটো ধৰি আছিল সেয়া মই উঠিলোঁ চাওক আৰু নামিলোঁ তাৰ পৰা ফ্ৰেণ্ডছ কিমান যে ষ্টেজ আছে আপোনালোকক ইমানটো মই দেখালোঁৱে তাতে এখন ষ্টেজ আছে আৰু আছে এখন মুকলি মঞ্চ আৰু প্ৰায় 3-4খন ষ্টেজ আছে ইয়াতে মানে বেলেগ বেলেগ প্ৰগ্ৰাম বেলেগ বেলেগ মঞ্চত ইমান ধুনীয়া ধুনীয়া দোকান হৈছে আৰু এইটো গাড়ী লৈ আহিছে গাড়ীতে কাপোৰ বেছি আছে চাওকচোন কি কি বেছি আছে আৰু ফ্ৰেণ্ডছ এয়া প্ৰজেক্ট বনাইছে ছায়েন্সৰ ষ্টুডেণ্টবিলাকে ইয়াতে কলেজ আছে বিকালী কলেজ ধূপধাৰা ধুনীয়াকৈ কেমেষ্ট্ৰি বায়'লজি ফিজিক্সৰ ধুনীয়াকৈ ইয়াতে প্ৰজেক্ট বনাইছে চাই ল'লোঁ চাওকচোন কি ধুনীয়া ধুনীয়া প্ৰজেক্ট বনাইছে চাই ইমান ভাল লাগিল মোৰ একদম ভাল লাগিছে এইবিলাক প্ৰজেক্ট চাই ইমান ধুনীয়া প্ৰজেক্ট বনাইছে ন কি ক'ম আৰু ইয়াৰ বাজনীয়ে মোক অলপমান এক্সপ্লেইন কৰি দিলে কি বস্তু হয় এইটো মানে এইটো ৰিয়েকশ্যনটো এলিফেণ্টত বুলি কোৱা হয় ইয়াতে আমি এইবোৰ লিকুইড ঢালিম H2O2 মানে হাইড্ৰজেন পেৰক্সাইড আৰু এইটো ফ্ৰেণ্ডছ আপোনালোকক এতিয়া মই দেখাম ভজনালয় চাওক ইয়াতে একেবাৰতে 3000 মানুহ বহি কাৰণে 3300 মানুহ বহি কাৰণে ভজন কৰে মানে ভজনালয় সেইফালে আছে ভজনালয় চাওক ফ্ৰেণ্ডছ ইয়াতে লাইন ধৰিব লাগে বহুত ভাগ্যৰ ফলতহে আমি এয়া মানে প্ৰসাদ খাব পাম পকা প্ৰসাদ বহুতে নাপায়ে ইয়াৰে প্ৰসাদ খাব পায় আমি বহুত সুখী হৈছোঁ আমি যাই আছোঁ তাত লাইন ধৰিব লাগিব মানে বহুত ডাঙৰ লাইন আৰু ইয়াতে প্ৰায় 50খন চৌকা আছে চৌকাত ৰান্ধি আছে 50খন ফ্ৰেণ্ডছ এইটো ধূপ হয় ঘৰত বনোৱা ধূপ 7 ডালত 10 টকাকৈ দি আছে আইতাই দি আছে চাব পাৰে ইয়াতে ফ্ৰেণ্ডছ আহিলোঁ বহুত ফুৰিলোঁ বহুত ঘূৰিলোঁ ভৰি চৰি বিহাই গৈছে গাড়ীত আহিছোঁ অকণমান ৰেষ্ট লওঁ পেহীহঁত আহোঁতে দেৰি হ'ব বোলে আমি অলপমান ৰেষ্ট লওঁ গাড়ীতে তেনেহ'লে থেংক ইউ এণ্ড বাই বাই ভিডিঅ'টো যদি ভাল পাল লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব সেইটো মোৰ ভণ্টি